নমস্কাৰ বন্ধুসকল। ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত কোৱা এটা বৰ মহত্বপূৰ্ণ কথা আছে। তুমি তোমাৰ অধিকাৰ কেৱল তোমাৰ কৰ্মৰ ওপৰতহে ৰাখিবা, তাৰ ফলৰ ওপৰত নহয়। কৰ্মৰ ফলৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাই। এই কথাষাৰৰ মহত্ব কি জানেনে? আমি যিবোৰ কৰ্ম কৰোঁ তাৰ ৰিজাল্ট কি হ'ব তাক ভাবি আগতেই যদি গুণাগাথা কৰি থাকোঁ তেন্তে হ'লে তাৰ হয়তো বেয়া ৰিজাল্ট এটাই পাম। সেইবাবে আমি সদায় চেষ্টা কৰিব লাগে আমাৰ কৰ্ম ভাল কৰিবলৈ। আমি যদি নিৰন্তৰ ভাল কৰ্ম কৰোঁ তেনেহ'লে তাৰ ৰিজাল্টটো ভাল পাম। সেইবাবে আমি কৰ্মৰ ওপৰত ধ্যান দিব লাগে। তাৰ ৰিজাল্ট কি হ'ব তাক ভাবি থকাৰ প্ৰয়োজনীয়তা নাই। আপুনি যদি ভাল কৰ্ম কৰিছে নিশ্চিতভাৱে ভাল ফল পাব। ভগৱানে ভাল ফল দিয়ে নিদিয়ে সেইটো পিছৰ কথা, কিন্তু আপুনি কৰ্ম যদি ভাল কৰি গৈছে অট'মেটিক তাৰ ভাল হৈ যাব। হয়তো প্ৰথমতে কৰা কৰ্মবোৰৰ ক'ৰবাত আমি বেয়া ফল পাব পাৰোঁ, কাৰণ আমাৰ জ্ঞানৰ অভাৱ। আপুনি যিমানে কৰ্ম কৰি গৈ থাকিব সিমানে আপোনাৰ জ্ঞান আহৰণ কৰিব। এটা কৰ্মৰ পৰা এটা জ্ঞান পাইছে, তাৰ পিছৰ কৰ্মটোৰ পৰা আৰু বেছি জ্ঞান পাইছে। এনেদৰে আপোনাৰ জ্ঞান বৃদ্ধি হ'ব আৰু এদিন আপুনি সফলতা পাব। আৰু যদি প্ৰথমতেই কৰ্ম আৰম্ভ কৰোঁতে আপুনি খালি সফলতা তাৰ ৰিজাল্ট কি হ'ব চিন্তা কৰে, তেনেহ'লে বেছিখিনি আপুনি বেয়া ৰিজাল্ট পাব। সেইবাবে তাৰ ৰিজাল্ট কি হ'ব তাক ভাবিবলৈ সম্পূৰ্ণৰূপে এৰি দিয়ক। আপুনি ফ'কাছ কৰক কেৱল আপোনাৰ কৰ্মৰ ওপৰত। এটা ৰিজাল্ট বেয়া হৈছে কথা নাই, নাভাবিব বেয়া কিয় হ'ল। আপুনি তাৰ পৰা বহুত জ্ঞান অৰ্জন কৰিছে আৰু তাৰ নেক্সট যেতিয়া আপুনি কাম কৰিব তাৰ পৰা ভাল ৰিজাল্ট পাব। সেইবাবে ভগৱান শ্ৰীকৃষ্ণই গীতাত কোৱা এই কথাষাৰৰ বহুত মহত্ব আছে আমাৰ জীৱনত। ইয়াকে কৈ মই লক্ষ্যজ্যোতি আজি মোৰ এই বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।